What's up everybody? Welcome back to my YouTube channel. নতুন ব্লগলৈ আপোনাক সকলোকে স্বাগতম জনালোঁ আৰু আজি এনেকুৱা এটা জায়গাত আহিছোঁ নগাঁৱৰ মোষ্ট আণ্ডাৰৰেটেড প্লেচ বুলি কোৱা হয় এইটো মানে মানুহ ইমানটা ভালকৈ এতিয়ালৈকে গমেই পোৱা নাই আপোনালোকক দেখাই আছোঁ ফাৰ্ষ্টৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ বলক আৰু গাইজ আমাৰ এই ডেষ্টিনেশ্যনটো প্ৰায় নগাঁও টাউনৰ পৰা প্ৰায় 40-45 কিলোমিটাৰমান হয় আৰু ৰাস্তা ইমান ভেজালীয়া নহয় কাজিৰঙা ৰাস্তাটোৰে চিধা গৈ পেলাই আমনি আৰ্মি কেম্পটো পোৱাৰ লগতে আমনি তিনিআলিটো দি সোমাই গ'লে হ'ল তাৰপৰা 2-3 কিলোমিটাৰমান গ'লে হ'ল আৰু এতিয়া আমি আমনি তিনিআলিৰে সোমাই আহিলোঁ আৰু এইখিনিৰ পৰা ৰাস্তা ইমান ভাল নহয় 2-3 কিলোমিটাৰ ৰাস্তা ইমান ভাল নহয় আৰু ইয়াত পূৰা অফ ৰোডিং হৈ আছে আৰু এইফালে ৰাস্তাৰ দুই কাষে পূৰা চাহপাতৰ বাগান আৰু আমি ইয়াত ৰখি পেলাই দুখনমান ফটো তুলি আকৌ যাম চাহপাতৰ বাগানত দুখনমান ফটো তুলিলোঁ ফাৰ্ষ্ট কি ভিউ আপোনালোকক দেখাইছোঁ চাওক ভিউটো চাওক নাই আৰু পূৰা চিধা ৰাস্তা চাহপাতৰ বাগান পাহাৰ চাহপাত ইয়াৰ পৰাই বনোৱা হয় আমাৰ অসমৰ গৌৰৱ চাহপাত আৰু চবেই ইয়াত ফটো তোলাত ব্যস্ত ইফালে আমাৰ লগত আহিছে দেখাইছোঁ কোন আহিছে আমাৰ লগত ইফালে ৰাকিব এইফালে আছিক দা এইফালে মিজবান হেল্ল' আৰু এইফালে নুৰুল্লাহ ফটোগ্ৰাফাৰ এইফালে নুৰুল্লাহ ফটোগ্ৰাফাৰ আৰু এইফালে ইৰফান দা পোষ্ট দি আছে সাধাৰণ পোষ্ট আৰু আহিলে দীপদা আৰু 1-1.5 কিলোমিটাৰমান হ'ব ফিল্ডি এনেকৈ ৰাজাবৰী বুলি লিখা থাকিব সোমাই গ'লে ফাইনেলি আমি 1 ঘণ্টাৰ পিছত ফাইনেলি আহি পাই গ'লোঁ ৰাজাবৰী অলপ দেখাই আছোঁ ধুনীয়াকৈ ফটোত বেছি ভাল লাগে চাওক এইটো প্লেচ এইফালে কেম্প চেম্প আছে ৰাতি মানুহ থাকিলে থাকিব পাৰে এইফালে ধুনীয়াকৈ মানুহ বহিব পৰাকৈ হেৰি আছে আৰু ইয়াত আজি 15 আগষ্টৰ কাৰণে মানুহ হৈছে দেখোন মানুহ চানুহ জুলনা চুলনা আছে আৰু এইবিলাক চব ৰবৰৰ গছ এইবিলাক চব চাওক এইটো খেৰৰ ঘৰ নেকি না বাঁহৰ ওপৰত খেৰ কোৱা কিবা ক'বা কেনেকুৱা লাগিছে মানে ফটোতকৈ বেছি বেলেগ লাগে হয় ফটোত বেলেগ ৰিয়েলত বেলেগ চব এডিটিং তোমালোকৰ নাছিলে মিজবাল কিবা ক'বা কিবা কম মানে ভাবিছিলোঁ যিটো মানে ছেটিছফেকশ্যন লৈ আহিছিলোঁ ছেটিছফেকশ্যন নাপালোঁ ইয়াত বুকিং অলৰেডি কৰি দিছে চ' এইটো কাৰণে মানে যিমানখিনি ভাবিছিলোঁ সিমানখিনি নহ'ল কিন্তু ভালেই লাগিছে নট বেড এতিয়া গ্ৰুপ এটা ফটো মাৰিম যামগৈ ইয়াৰ পৰা অলপ আগলৈ যাম এইফালে পূৰা ৰাইডাৰবোৰ আহিছে আজি 15 আগষ্ট কাৰণে দেখক ভাৰত মাতা কি জয় ঘৰবোৰ দেখক ধুনীয়া খেৰৰ ইয়াতে বহি পেলাই সুন্দৰ পৰিৱেশৰ পূৰা মজা ল'ব পাৰিব কেনেকুৱা লাগিছে কোৱা বহুত বেছি ভাল লাগিছে ইমান বেছি ভাল লাগিছে যে তাই ৰিজেক্ট কৰাৰ পিছতো বহুত বেছি ভাল লাগিছে এনেকৈ পাহাৰ আছে ধুনীয়াকৈ গোটেইখন গ্ৰীণ যেতিয়া টাইম 2:30 বাজি গ'ল আৰু এতিয়া আমি লাহে লাহে ওলাওঁ আৰু ইয়াৰ পৰা
চ' আজি ভিডিঅ'টো ইমানখিনি আছিলে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব যদি নতুন ছাবস্ক্ৰাইব কৰিব লগ পাম এটা নতুন ভিডিঅ'ৰ লগত নতুন জাগা লগত তেতিয়াহ'লে টিলেন টাটা বাই বাই टाटा ब्लॉग्स थैंक यू और कभी नहीं आएंगे सब्सक्राइब एंड लाइक बटन दबा देना কোৱা বাই বাই চাপাৰা কাৰাই ভিজ চেনেল এইটো ডিপ্ৰেশ্যনতে আছে